গৰমৰ বন্ধমাহ চলি আছিল। কাঞ্চন আৰু মৌগুটি এদিন সিহঁতৰ লগৰ ৰাগৰ ঘৰলৈ থাকিবলৈ গৈছিল। আবেলি সিহঁত দুয়োটা ঘৰৰ পৰা ৰাগৰ ঘৰলৈ বুলি ওলাল। গৈ গৈ সিহঁত ৰাগৰ ঘৰ পালেগৈ। সিহঁত ভিতৰলৈ সোমাই গ'ল। ৰাগৰ মাকে চৰপত বনাই দিলে, তিনিওটাই বহি খালে। অলপ সময়ৰ পিছত মাক ওচৰলৈ আহিল আৰু মাকে ক'লে, তোমালোক তিনিওটা বহি টিভি চাই থাকা, মই ভাত বনাওঁগৈ। এই বুলি কৈ ৰাগৰ মাক ভাত বনাবলৈ গ'ল। তিনিওটা বহি টিভি চাই আছিল। হঠাৎ কাঞ্চনে মাত লগালে, তোমালোকৰ ঘৰৰ ওচৰত যে ভূত লগা গছ এজোপা আছিল, আজি আমি তালৈ ভূত চাবলৈ যাওঁ ব'লা। তেতিয়া মৌগুটিয়ে ক'লে, নাযাওঁ দেই, মোৰ বহুত ভয় লাগে ভূতলৈ। কাঞ্চন আৰু ৰাগে মৌগুটিক বুজাই বুজাই শেষত মৌগুটিক ভূত চাবলৈ ওলালে। তিনিওটা মাকক নোকোৱাকৈ মনে মনে ৰাতিখন ভূত চাবলৈ বুলি বাহিৰলৈ ওলাই গ'ল। সিহঁতে লাহেকৈ দৰজাখন খুলি তিনিওটা এটা এটাকৈ ওলাই গ'ল। সিহঁত তিনিওটাই কথা পাতি সেই ভূত লগা গছজোপাৰ ওচৰলৈ বুলি গৈ আছিল। অৱশেষত সিহঁতে গৈ গৈ সেই ভূত থকা গছজোপাৰ ওচৰ পালেগৈ। সেই ভূত থকা গছজোপাৰ তলত সিহঁত পাইছিলেহে মাথোন, আৰু পাছতে কাঞ্চন, মৌগুটি আৰু ৰাগৰ লগত যিটো ঘটনা ঘটিল, শুনিলে আপোনালোকৰ গাৰ নোম শিহৰি উঠিব। যদি শুনিব বিচাৰিছে তেতিয়া আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ছাবস্ক্ৰাইব কৰি সকলো বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। সেইদিনা আছিল শনিবাৰ। ৰাগৰ মাকে সিহঁতক ভাত খাবলৈ বিচাৰি আছে, কিন্তু সিহঁত নাই। নোকোৱা নেমেলাকৈ সিহঁত ভূত থকা গছজোপা চাবলৈ গুচি গ'ল। সিহঁতে নোকোৱাকৈ গুচি গ'ল। ৰাগৰ মাক চিন্তাত ক'ব নোৱাৰা হৈ গ'ল। জোনাক ৰাতি কাঞ্চন, মৌগুটি আৰু ৰাগ তিনিওটা সেই ভূত থকা গছজোপা চাবলৈ গৈ আছিল। গৈ গৈ সিহঁত সেই ভূত থকা গছজোপাৰ ওচৰ পালেগৈ। সিহঁত তিনিওটাই ইটোৱে সিটোৰ গাত ধৰি ৰৈ আছিল। তেনেতে ওপৰৰ পৰা এটা মাত আহিল, কোন তহঁত? ইয়ালৈ কিয় আহিছ? তহঁতক আজি মই নেৰো, তহঁতক আজি খাম। এই বুলি গছজোপাৰ ওপৰৰ পৰা প্ৰকাণ্ড ভূত এজনী ওলাল, নামি সিহঁতক খাবলৈ আহিলে। খঙত ভূতজনীয়ে সিহঁতক খাবলৈ আহি আছিলে। ভূতজনীয়ে সিহঁতক খাবলৈ যেতিয়া আগবাঢ়ি আহিল, সিহঁত এনেকুৱা লৰালৰিকৈ পলালে, 1 ছেকেণ্ডৰ ভিতৰত সিহঁত ঘৰ গৈ পালেগৈ। ৰাগে ভয়ে ভয়ে আহি মাকক সকলোবিলাক ঘটনা কৈ দিলে। তাত ঘটা সকলো ঘটনা মাকক কৈ দিলে। মাক খঙত ক'ব নোৱাৰা হ'ল আৰু সিহঁতক গালি পাৰিলে আৰু ভালকৈ বুজালে যে কেতিয়াও কাকো নুসুধাকৈ কলৈকো যাব নালাগে। ভাত খাই একেখন বিচনাতে কাপোৰ লৈ তিনিওটা ভয়ে ভয়ে সেই কথাবোৰ ভাবি ভাবি শুই থাকিলে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।